হেল্ল' গাইজ, কি খবৰ? ৰশ্মিয়ান্তা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। এয়া চাওক মোৰ হেয়াৰটো কেনেকুৱা লাগিছে, নিউ ষ্টাইল হয়। বেছি শ্বৰ্ট হ'ল চাগে ন? আগৰ চুলিটো মোৰ অলপ লং আছিলে আৰু তাতে মই ভাবিলোঁ এতিয়া মানে শ্বৰ্টটো চলি আছে চুলি, আৰু মই অলপ শ্বৰ্ট কৰি দিওঁ এতিয়া। এটা নিউ লুক দি থাকিলে মানে ভাল লাগে আৰু। কিন্তু মই ইমান শ্বৰ্ট কৰিম বুলি ভবা নাছিলোঁ, অলপ লং কৰিম বুলিয়ে মানে বেছি শ্বৰ্ট হৈ গ'ল ন। কিন্তু উপায় নাই আৰু, অলপমান ইমানমান কৰিবলৈ কৈছিলোঁ, কিন্তু বাট ইমানটো শ্বৰ্ট কৰি দিলে এতিয়াতো উপায় নাই, কি কৰিম আৰু। আপোনালোকে কেনেকুৱা দেখিছে মোৰ নিউ লুকটো? চুলিহে আৰু দীঘল হৈ যাব ন, কিন্তু আপোনালোকে ক'বলৈ নাপাহৰিব মোৰ নিউ লুকটো কেনেকুৱা লাগিছে। আৰু আজি এয়া ৰাতিপুৱাই পাৰ্লাৰৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গুলুক চাগে দেখা নাই, আপোনালোকে হৈছে গুলু ক'ত গ'ল? গুলু আইতাকৰ ওচৰত থৈ আহিছোঁ ৰুমত। আজি মানে মই শ্বুট এটা আছে মোৰ আজি, সেইটো কাৰণে গুলু থৈ আহিছোঁ। আৰু এয়া মই আপোনালোকক বস্তু এটা দেখাম, চাব। এইডাল, এই বস্তুটো মোৰ বহুত দৰকাৰ হৈ আছিলে, কিন্তু ফাইনেলি বস্তুটো আনি নিলোঁ। কেনেকুৱা লাগিছে? এতিয়া মোৰ ভিডিঅ' কৰিবলৈ টেনশ্যন নাই আৰু, এতিয়া আৰু ইয়াতে কৰিব পাৰিম আৰু। দৰকাৰ বহুতেই হৈ আছিলে, আনিম ভাবি আছিলোঁ, ফাইনেলি বাৰু আনিলোঁ। এতিয়া মডেল পোৱাহি নাই বাৰু, মই ৰাতিপুৱা আহি ধূপ চাকি জ্বলাই ল'লোঁ। ৰাতিপুৱাই এয়া ধূপ চাকি জ্বলাই পিনি ঘৰ চৰ ঝাৰু দি আৰু মোচা মেলা কৰি পেলাই ৰেডি। বাকী কামখিনি কৰিব আছে। কালি পাৰ্লাৰ মই আগবেলা খোলা নাছিলোঁ, পাছবেলা খুলিছিলোঁহি। আগবেলা মই মানে মোৰ দাঁত দেখাবলৈ গৈছিলোঁ, দাঁতৰ বিষ হৈ আছে মানে, দাঁত দেখাব গৈছিলোঁ। আৰু পাছবেলাও নাহিলোঁহেঁতেন, কাষ্টমাৰ এজনে ফোন কৰাৰ কাৰণে আহিলোঁ। এতিয়া মানে কি আছে, মোৰ কাম আছে, কালি টাৱেল চাৱেলবোৰ ধুব আছে, চাৰ্ফত দি পিনি গ'লোঁ। এতিয়া সেইবিলাক ধুই মেলি লওঁ, আৰু আপোনালোকক মই ভিডিঅ'টো দেখাই যাম বাৰু, চাই থাকিব ভিডিঅ'টো। পটাপট মই কামটো কৰি লওঁ। টাৱেল চাৱেল এইবোৰ চাৰ্ফত দি থোৱা আছে, সেয়া ধুই পিনি আৰু ৰুমটো অলপ চিজিল কৰিবৰ কাৰণে আছে, এইবিলাক কিবাকিবি খেৰু হৈ আছে, চিজিল কৰি লওঁ ৰুমটো। আকৌ মডেলজনী পালেহি, লগালগ মেকআপত লাগি যাব লাগিব, সেইকাৰণে পটাপট মই কামকেইটা কৰি লওঁ। হেল্ল', এতিয়া আমাৰ মডেল পাই গ'লহি। এয়া হাই কৰি দিয়া। আজি তোমাৰ নামটো কি আছিলে? জিতা কি লিখা? জিতা দাস। তাইক আজি মই মেকআপ কৰিম, আজি শ্বুট এটাৰ কাৰণে তাইক আজি মেকআপ কৰিম মই। আৰু আপোনালোকে মোৰ চাই যাব লাষ্টলৈকে। এতিয়া তাইক ষ্টাৰ্ট কৰিবলৈ লওঁহে, এতিয়া তাই আহি পাইছেহি। এয়া মই তাইক ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আজি তাইক কেনেকুৱা এটা লুক দিওঁ আপোনালোকে চাব। এয়া মেকআপৰ মাজত আকৌ হেয়াৰ কাট এটা আহিলে, এটা দুটাকৈ তেনেকৈ কাষ্টমাৰ আহি আছে, সেইফালেও চম্ভালিব লগা হৈছে, আকৌ এফালেও কৰিব লগা হৈছে। এয়া হেয়াৰ কাট। হেল্ল', এতিয়া সেই মুখৰ অলপ হৈছেগৈ আৰু হেয়াৰ ষ্টাইল আছেগৈ। এয়া বহুত টাইম লাগি যায়গৈ, কঁকাল বিষাই গৈছেগৈ থিয়ৈ। আৰু এয়া অলপ আগলৈ আহা, কেনেকুৱা দেখিছে? কেনেকুৱা লাগিছে? তোমাৰ কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে, মেকআপটো বহুত ধুনীয়া লাগিছে। এয়া ফাইনেল লুকটো হোৱাগৈয়ে নাই, এয়া মুখৰ অলপ হৈছেগৈ আৰু বাকীখিনি আপোনালোকক ৰেডি কৰি মই দেখাম বাৰু। এতিয়া আকৌ ষ্টাৰ্ট কৰি দিওঁ, টাইমটো দেৰি হৈ যাবগৈ আকৌ, সেইটো কাৰণে অলপ আকৌ হেৰি কৰি লওঁ, আপোনালোকক আকৌ দেখাই যায়। হেল্ল' গাইজ, এতিয়া আমাৰ ফাইনেল লুক এতিয়া কমপ্লিট হৈ গ'ল। এয়া চব কেনেকুৱা লাগিছে, বহুত চিম্পুল লুক এটা দিছোঁ। আৰু এয়া চব ঘূৰি দিওঁ, এয়া কেনেকুৱা লাগিছে মোৰ মেকআপটো? অলপ চৰ্ট, এয়া চব বহুত গ্ল' আহিছে। আৰু ড্ৰেছটো অলপ দেখাই দিয়া।
এয়া আপোনালোকে মোক ক'ব মোৰ লুকটো মেকআপৰ লুকটো কেনেকুৱা লাগিছে আৰু তুমি কেনেকুৱা পাইছা কৈ দিয়া ভাল লাগিছে বহুত চিম্পল মেকআপ আৰু বহুত ধুনীয়া গ্লো আহিছে মেকআপটো ভাল লাগিছে মেকআপটো বহুত থেংক ইউ আৰু আকৌ মোক কণ্টেক্ট কৰিব পাৰে নেক্সট টাইম বনাম ভিডিঅ'টো কোনোবাই যদি ৰশ্মিভা মেকআপটো ল'ব বিচাৰে তেন্তে ৰশ্মিভাক কণ্টেক্ট কৰিব বহুত ধুনীয়া মেকআপ কৰে বহুত চিম্পল আৰু বহুত ধুনীয়া গ্ল' কৰে মেকআপটো মোৰ আজি বহুত নিজকে ভাল লাগিছে যে ইমান ধুনীয়া মেকআপ কৰিছে ৰশ্মিভাই থেংক ইউ ৰশ্মিভা থেংক ইউ তুমি যে ইমান ভাল পাইছা মোৰ মেকআপটো তাৰ কাৰণে বহুত বহুত থেংক ইউ এতিয়া তাইক ৰেডি কৰি দিলোঁ এতিয়া আমাৰ ফটোগ্ৰাফাৰটো আহিবৰ কাৰণে আমি ৰখি আছোঁ তাৰপাছত এতিয়া ৰিলচ দুটামান বনাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক এতিয়া আমাৰ ওলাই মেলি কমপ্লিট হৈ গ'ল এতিয়া বহি আছোঁ আজি মোৰ সোনকালে ৰেডি হৈ গ'ল ফটোগ্ৰাফাৰ আহি পোৱাহি নাই এতিয়া আমি ৱেইট কৰি আছোঁ মানে আমাৰ আজি জল্দি হৈ গ'ল কামটো সোনকালৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ সেইটো কাৰণে জল্দিয়ে হৈ গ'ল এতিয়া ফটোগ্ৰাফাৰটো আহিলে আমি যাম ক'ত যাওঁ কি কৰোঁ কেনেকৈ কৰিম দেখাই থাকিম আপোনালোকে চাই থাকিব এয়া ফাইনেলি কেমেৰামেন আহি গ'ল আৰু আমি ফটোশ্বুট কৰাৰ কাম ৰেডি এয়া তেওঁলোকৰ কাম কৰি আছে মই আকৌ গুলুকো ৰখি থাকিব লগা হৈছে কাৰণ আজি হাজবেণ্ড অহা নাই হাজবেণ্ডৰ অফিচ আছে সেইটো কাৰণে গুলু আধাখিনি দায়িত্ব মাৰ হ'ল আৰু বাকীখিনি মোৰ হ'ল এতিয়া ৰখা আৰু পচচ এয়া কিবাকিবি দেখুৱাই মেলি দিছোঁ আৰু গুলুকো চাব লগা হৈছে সেইকাৰণে ইমান পৰা নাই আৰু তাহাঁতৰ কাম তাহাঁতি কৰি আছে আৰু পচচ দি মেলি আৰু আজি বতৰটো চব কিমান মানে সেমেকা ন আৰু এনেকুৱা সেমেকা হ'লে ভালো নালাগে এয়া কৰি মেলি আহি এয়া ঘৰ সোমালোহি আৰু তাহাঁতকো মাতিলোঁ তাহাঁতকো চাহ একাপ দি ল'লোঁ দিনটো তাহাঁতিও খোৱা নাই এতিয়া ফাইনেলি গুলুক খুৱাই মেলি অকণমান ৰেষ্ট পাইছোঁ ক'তনো ৰেষ্ট পাইছোঁ এয়া কাম কৰিবই আছে তাহাঁতক পঠাই মেলি ল'লোঁ আৰু গুলুকো খুৱাই ল'লোঁ গুলু দিনটো নাই খোৱা আৰু মই নহ'লে সি শুব মানে তাক খুৱাবলৈ দিগদাৰ হয় এনেই থাকি যায় কিন্তু খুৱাবলৈ প্ৰব্লেম হৈ যায় খুৱাবও পাৰি কিন্তু খুৱাব নোৱাৰি এতিয়া মোৰ মুখ চুখ একো ধোৱাই নাই ধূপ চুপ জ্বলোৱাই নাই কাম বাকী আছে পটাপট মই ধূপ চুপ জ্বলাই লওঁ ফ্ৰেছ হৈ গুলু শুই থকা মানে আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ এতিয়া আমি গুলুৱে ময়ে ভাত বনাবৰ কাৰণে আহিছোঁ মানে কেছটো কি হ'ল আহি পিনি কাম চাম কৰি মানে গুলুত শুই গ'লতো তাৰ লগতে অকণমান শুই দিলোঁ টোপনি নাই অহা এনেই মোবাইলটো চাই শুই দিলোঁ আৰু এতিয়া হাজবেণ্ড আহিব টাইম হৈছে মানে ভাতটো অলৰেডি বনালোঁ মানে বাকীবিলাক বনোৱা নাই বনাব লাগিব টোপনি আহিছে মানে কি হ'ল মানুহবোৰ নোপোৱাকৈ মানে ভাতটো বনাই দিলে ঠাণ্ডা হৈ যায় সেইটো কাৰণে মই ৰখি আছোঁ ভাতটো এনেই উঠালোঁ বাৰু দাইল চাইলখিনি তেল মাৰিবলৈ আছে চব্জি বনাওঁ চব্জি আজি চাগে নবনামেই মাছ আছে মাছেকে বনাম আৰু হাজবেণ্ড পাবহি আৰু তেওঁ কি আনে চাই লওঁ আৰু মাথাও আজি ইমান টিংটিঙাইছে ব'লা কি হ'ল নাই আৰু বা দেউতা গুলুৱে কৈছে দেউতা আহিছে আহা আহা মাতি আছে মোক কেক আনিব তুমি দেখাই দিবা নেকি আনিব কেক অকণমান ঠাণ্ডা সোমালে নে কি জানো গুলুৱে অলপ কাহি আছে সেইটো কাৰণে সি কৈছে মোৰ আজি পঢ়িব মন যোৱা নাই সেইকাৰণে সি নপঢ়িলে আজি আৰু তাতে মোৰো ভাগৰ লাগি আছে তাক পঢ়াব নোৱাৰিলোঁ সিও শুই গ'ল আৰু তাৰ কাহ হৈ আছে হেনো সেইটো কাৰণে সি ক'লে মই আজি নপঢ়োঁ বুলি সেয়া গুলু গা বেয়া হৈ আছে হেনো আৰু গুলু কৈ দিয়া কোন আহিব এতিয়া এইফালে আহা দেউতা কি আনিব আৰু এয়া আৰু বাপৰে বাপেকে মানে ফোনত ক'লে যে বগৰী লৈ যাওঁনে আচাৰ কৰিবলৈ সি শুনিলে সেইটো কাৰণে কৈছে বগৰী আহি গ'ল দেউতা আহি গ'ল বাইকৰ মাত নুশুনিলোৱে বোলা দৰ্জা খুলি দিওঁ মানে কি আনিছে দেখুৱাই দিয়া এনেকৈ দেখাবা
মজা তাৰ বেলেগ ফ্ৰুটি খাই এনেই নাখায় এনেই তাৰ ফ্ৰুটি মই খুলি দিওঁ নি দেউতাক থেংক ইউ বুলি কোৱাগে যে তাৰ বেলেগ ফ্ৰুটি খাবলৈ নিদিয়েচোন গ'লো এয়া অকণমান কেকটো দেখাই দিছোঁ মোক অকণমান মোক খুৱাই দিয়া তেতিয়া আৰু দেখাবা অকণমান কাটি পেলাই খুৱাই দিয়া হেপী বাৰ্থডে কৈ দিয়া হেপী বাৰ্থডে কৈ দিয়া গ'লো অকণমান মহা টেঙৰি দিয়া অকণমান দিয়া অকণমান মোক এনেকৈ খুৱাই দিয়া চামুচে খোৱা চামুচে খোৱা সোঁহাতে খোৱা সোঁহাতে খোৱা টেষ্টি নে তুমি খাই লোৱা দেই এয়া দেখাই দিলোঁ আকৌ কেক ৱাও ৱাও য়ামি য়ামি গুলুৱে এতিয়া খাই লওক ময়ো খানাত লাগোংগে নিমকি আনিছে দেখিলে সেইটো কাৰণে ময়ো ৰেডি কৰি লওঁগৈ ভাতৰ হেল্ল' এতিয়া ভাত চাত খাই এয়া আজৰি হৈ মেলি আহিছোঁ গুলু শুই গ'ল বহুত টাইমেই হ'ল আজি ভাত খাই শুবলৈ লওঁতে আৰু ভাবিছিলোঁ আজি সোনকালে শুম নাই আজি দেৰিহে হ'লগৈ এতিয়া গুলু শুৱাই থৈ আহিছোঁ মানে আৰু ময়ো শুমগৈ আৰু ভিডিঅ'টো আজি যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ কেনেকৈ পাৰ কৰিলোঁ আৰু আজি মডেলগৰাকী কেনেকুৱা লাগিছে মোৰ মেকআপটো আপোনালোকে নিশ্চয় কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব আৰু মই ভিডিঅ'টো ইমানতে শেষ কৰি দিব বিচাৰিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই গুড নাইট